हेलो गाइज गुड मर्निंग और सकलोके शारदीय दुर्गोत्सवर शुभेच्छा ज्ञापन करिছোঁ और आज हल सप्तमी इतना देरिए हल 11টা बाजिल तो मा और मैं आहिছোঁ मा माने बेलतला बजार যাব देउतार लगत मैं चाकी জ্বলাই आहों देउताई चाकी জ্বলাই আহিলে धूप दी আহিলে दुर्गा मन्दिर तो मैं चाकी জ্বলাই आहों इतना एक बार मा तुम नोजोआ आज मंदिरत दिनत जाम न आमी खिचारी खाब तो आम दिन आको खिचारी खाब जाम प्रथमते एबार चाकी दी आहूँ मैं এতিয়া দেউতা যাব ওলাইছে ইফালে বেলতলা বজাৰ কিবা কিবি শৰাই কালি যেটো শৰাই দিম আমি শৰাইৰ কাৰণে কিবা কিবি বস্তু আনিবৰ কাৰণে তো চাকিটো দি লওক খাই থাককচোন কমবা কি খবৰ তোমাৰ কোৱা ভালে আছা একদম ঠিকে আছে তোমাৰ কি খবৰ কোৱা এতিয়া বলা কিবা খোৱাবা মোক কি খোৱাবা মোক এতিয়া খিচাৰি খালা তো গাইজ আমি খিচাৰিও খাম আৰু পম্পিবা যেহেতু গুৱাহাটীত আহিছে বহুত দিন পিছত আৰু আমি পম্পিবাৰ পৰা কিবা এটা খাম ভাল বস্তু এতিয়া তো ভাবিতো ঘৰত আহিলোঁ এয়া এমি হেপী হোলী খেলি আছে বোলে হেপী দুৰ্গা পূজা নাই হেপী হোলী এই মেকআপৰ লগত হেপী হোলী কৰি আছে বাহঁকো লগাই দি আছে ভাবি হেপী নৱৰাত্ৰি दुर्गा पूजा भी आप लोग का भी है पर नवरात्र जा रहा है ना मनोज हैप्पी है दुर्गा पूजा हैप्पी हैप्पी होली ताई এতিয়া মোৰ অলপমান নেইল পলিশ লগাই দি আছে নেইল পেইণ্ট তাইক মানে কামত লগাই মানে বহুত ভাল লাগে মোৰ মুনু গম পাইছা এনেকে ইমান ভাল এটা বেষ্ট ফ্ৰেণ্ড পাইছা এনেকৈ মোৰ কামবোৰ কৰি যাবা সদায় বুজিছা ভাল ছোৱালী তো এতিয়া আমাৰ মাজত জেঠিমা আহি পালে বৰপেটাৰ পৰা সুদূৰ বৰপেটাৰ পৰা তুমি ইমান টাইম লাগিল কিয় গাড়ীখন লেট হ'ল আৰু ৰাতিপুৱা কি বৰষুণ দিছিল নেকি ৰাতিপুৱা বৰষুণ দিছিল ইমান ধাৰাসাৰ বৰষুণ মই ওলাই আহিলোঁ কেইটা বজাত আহিছা 9টা বজাত আহিছোঁ এতিয়া আহি পাইছা 1টা বজাত ঠিকে আছে এতিয়া তুমি আমি খিচাৰি খাব যাম তুমি ঘৰত থাকা অলপ টাইম আমি আহিম তুমি যেহেতু গা চা বেয়া তোমাৰ এতিয়া অলপমান ৰেষ্ট লোৱা তুমি ঠিক আছে আমি গধূলি পূজা চাব যাম আৰু এতিয়া তুমি ওলোৱা এতিয়া যোৱা ৰেডি জলদি কৰা মই ৰেডি এতিয়া মই 5 মিনিট নৰখোঁ মই গুচি যাম তো গাইজ আমি এতিয়া খিচাৰি খাই ল'লোঁ পায়স খাই ল'লোঁ তো গাইজ আমি এতিয়া খিচাৰি খাই আহিলোঁ তোমালোকৰ ইমান দেৰি কিয় হয় মানে এতিয়া গধূলি 6টা বাজিল গম পাইছা নাই লাজ নোপোৱা 12টা বজাত যাই মন্দিৰত বহি থাকিব লাগে মইতো আগতে এটা ৰাতিপুৱা খোৱা টাইমত আহিছা মই চাকি জ্বলাই আহিছোঁ এবাৰ গম নোপোৱা নাই ৰখি থাকিব লাগে চাকি জ্বলাই দিয়া লুকটো দেখাই দিয়া তোমাৰ এবাৰ চেম হৈ গৈছে আমাৰ আজি অলপ মিলিছে কালিও চেম আছে মানে ভাবি কেনে কৰা নাছিলোঁ আমি কিন্তু মায়ে ক'লে এইযোৰ পিন্ধিবৰ কাৰণে মোক সেইকাৰণে আমাৰ মিলি গ'ল আৰু মিলিয়ে যায় আমাৰ সদায় ন মিলিয়ে যায় তো আমি আকৌ গধূলি লগ পাই আছোঁ ৰ'ব hours later কি হৈছে কচোন তো গাইজ আমি এতিয়া ওলাই আহিছোঁ ৰাতি আৰু ফাৰ্ষ্ট আমি দৰ্শন কৰিম এতিয়া গেম ভিলেজৰ দুৰ্গা পূজাটো যাই আছোঁ আগত মাহঁতে আছে তাই আৰু মই আছোঁ কিবা বোলে খং উঠিছে নামাতে মোক অ'কে নালাগে মাতিব দৰকাৰ নাই যাই লওঁ আমি ফাৰ্ষ্ট দুৰ্গা মন্দিৰটো যাওঁ মানে গেম ভিলেজৰ তাৰপিছত আমি আকৌ বেলেগত যাম আজি আমাৰ লগত আছে এয়া মাইনা আণ্টি আমাৰ সৰুৰে চিনাকি আৰু এইফালে এটা বৃহৎ বস্তু মানে ছাৰপ্ৰাইজ এয়া আমাৰ জেঠিয়ে ফাৰ্ষ্ট টাইম এয়া চুৰিদাৰ পিন্ধিছে তোমাৰ অনুভৱটো কেনেকুৱা কি বুলি কওঁ কোনোবাই তোমাৰ গালি পাৰিব নেকি পিন্ধাৰ কাৰণে গালি নাপাৰে হয়তো ইনচাল্ট হ'ব নাই ধুনীয়া লাগিছে তোমাক একদম পাৰফেক্ট ঠিকে আছে ফাৰ্ষ্ট টাইম যিহেতু মজা লাগিছে আৰু আজিৰ পৰা পিন্ধিব লাগিব আৰু এই পূজাত এতিয়া আহিছিলোঁ কিন্তু বেছি মানুহ নাই ইয়াতে এতিয়া তো বাহিৰত ইমান বৰষুণ আমি ভিতৰত আহিলোঁ আৰু এই আমি চাওমিন অৰ্ডাৰ দিছোঁ এতিয়া মাহত বা ক'ত গ'ল নাজানো আহি আছিল চাগে দিছে চিকেন চাওমিন দিছোঁ অৰ্ডাৰ খাই লওঁ এতিয়া দেই ধুনীয়াকৈ গুড মৰ্নিং গাইজ আজি মহাষ্টমী আজি মা আৰু মই ৰাতিপুৱা 7টা বজাতে এতিয়া যাই আছোঁ
দুৰ্গা মন্দিৰত চাকি জ্বলাব, কাৰণ 8টা বজাৰ পিছতে আমাৰ নৱমী ষ্টাৰ্ট হ'ব। যে দুদিন তিথি পৰিছে, 2টা বজাত তিথি পৰিছে একেদিনাই। আৰু আজি মাক চাওক কি ধুনীয়া লগা হৈছে, আৰু মোকো। তো এতিয়া সন্ধি পূজা হৈ আছে, আমি এতিয়া সন্ধি পূজা শেষ হোৱাৰ পিছত আমি চাকিটো জ্বলাই লওঁ। তাৰপিছত আকৌ নৱমী ষ্টাৰ্ট হ'ব। নৱমী পূজাটোও কৰিম একেলগে, গোটেইখিনি কৰিম আজি একেলগে। চাকি জ্বলাই আহিলোঁ এতিয়া, আৰু ইফালে মাহঁতেও আছে। হাই, তোমাৰ মুখখন দেখুৱাই এবাৰ। তো আমি এতিয়া ফাৰ্ষ্ট যাওঁ, ঘৰত যাওঁতে আমি ৰেষ্ট ল'ম। আকৌ যিহেতু সোনকালে নৱেম্বৰী মানে পুষ্পাঞ্জলি দিব 9:30 মানত, আকৌ আহিম আমি। চাদৰ মেখেলা পিন্ধি আহিছে আজি। আজি চাদৰ মেখেলা পিন্ধি আহিছোঁ। বঢ়িয়া বঢ়িয়া। অসমৰ আমাৰ সংস্কৃতি, হয় আমাৰ সংস্কৃতি হয়। দেউতাই বোলে ৰাখা মানুহ গাইছে। ঠিক আছে, এতিয়া আমাক পইচা খুজিব মাথা মাছে। দেউতা, তুমি গাঁৱৰ পৰা আহিলা আজি? এতিয়া লক্ষী মন্দিৰত আমাক কি খুৱাবা? কি খোৱা? ঠিক আছে। তুমি লাল চাহ বিস্কুট হে, এইবিলাক নাখাওঁ ন? এতিয়া আমি লক্ষী মন্দিৰৰ ফালে আগবাঢ়িছোঁ অলপ লাহেকে। কি খাওঁ খাওঁৱে? খাওঁ 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 মানে খাওঁ নেকি? Wow, Ganesh! তো গাইজ, আমি আহি পালোঁ পূজাৰ পৰা। বেছি সোনকালে আহি পালোঁ, বেছি সোনকালে 9টা বাজিল এতিয়া, ঠিকে আছে বাৰু। তো এতিয়া আমি ঘৰ আহি পালোঁ। আজিলৈ বাই বাই। তাইক মই অলপমান আগবঢ়াই থ'ব আহিছোঁ, যিহেতু আমাৰ ৰাস্তাটো আন্ধাৰ হয়। মই ডন নাই ইয়াৰে, তাই নতুনকৈ ডন হৈছে আৰু ডন হ'ব লাহে লাহে। আজিলৈ আহিছোঁ, বাই বাই।